আমি ডুবাইলৈ 1000 কেজি লিচু ৰপ্তানি কৰিছিলোঁ। আজি ছিংগাপুৰলৈ 500 কেজি লিচু ৰপ্তানি কৰাৰ ব্যৱস্থা কৰা হৈছে। ছিংগাপুৰৰ হাই কমিশ্যনাৰে মোক জনাইছে যে তেওঁলোকক এই 500 কেজি দি নহ'ব, আৰু 500 কেজি লাগে। অৰ্থাৎ এটা কথা আমি বুজি পাম যে আমাৰ যিখিনি প্ৰিমিয়াম এগ্ৰিকালচাৰেল প্ৰডাক্ট আছে, লেচুৱে হওক বা কাজি নেমুৱে হওক, ভোট জলকীয়া হওক, আমি যদি ভাল কৰি প্ৰচেষ্টা কৰোঁ, কঁঠাললৈকে আমি ভাৰতৰ বাহিৰলৈকে ৰপ্তানি কৰাৰ সুযোগ পাম। আৰু ইয়াৰ ক্ষেত্ৰত ৰপ্তানিৰ ক্ষেত্ৰত কিছুমান নিয়ম পালন কৰিব লাগে, যাতে ফাৰ্টিলাইজাৰৰ এটা মানদণ্ড থাকে, বা যি ধৰণে আমি চেম্পল পঠাওঁ ফাইনেলি পঠোৱা প্ৰডাক্টটো তেনেকুৱাই হ'ব লাগিব। আদাৰ ক্ষেত্ৰত আমি বহুত ভাল কাম কৰিব পাৰোঁ। সেই দিশত এইবাৰ আমি আৰু প্ৰচেষ্টা ল'ম, যাতে অহা বছৰ আৰু আমি সামগ্ৰী বাহিৰলৈকে পঠিয়াব পাৰিম।